এবছৰ হ'বলৈ আহি আছে এপ্ৰিলত আছিলে আমাৰ বিয়া 16-17 অসমীয়াৰ 2-3 আছিলে বহাগৰ 2-3 বিয়াৰ এবছৰো হৈ যাবলৈ হ'ল ইমান সোনকালে এবছৰ হৈ গ'ল জীৱনৰ বহুত বস্তু সলনি হ'ল এই বছৰটোতে কম কেতিয়াবা ভালে কুশলে মানে যেতিয়া থাকিম আৰু এতিয়া বৰ্তমান আমাৰ যিবিলাক আহিবলগীয়া ভিডিঅ'ত অলপকৈ আপোনালোকে দেখা পাব আমাৰ জীৱনটো কিমান বস্তু কেনেকুৱাকৈ সলনি হ'ল কি নহ'ল কিয় হ'ল সকলোখিনি অলপকৈ কি খবৰ আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৱে ভাল মোৰো ভাল আজি আমি যাবলৈ আকৌ ওলালোঁ অসমলৈ যাওঁগৈ আৰু কাকাৰো অসুখ বেছি হ'ল সেইটো কাৰণে ইমাৰ্জেঞ্চি যাব লগা হ'ল আমাৰ বাকী দেখাই আছোঁ ইয়াত আমি কাকাক লগ পাইছিলোঁ দেখাই আছোঁ বেক কেমেৰা কৰি হাই কদো বিহান Smile. ये है इनकी पापा और ये मम्मी মই এওঁলোকক অসমলৈ মাতিছোঁ যেতিয়া যাব তেতিয়া আকৌ আপোনালোকে দেখা পাব এতিয়া ইমানখিনিয়ে এওঁলোকৰ লগত যাত্ৰা এতিয়া আকৌ আমাৰ নতুন যাত্ৰা আৰম্ভ হ'ব দিল্লীৰ পৰা অসমত গৈ পেলাই আকৌ নিজৰ নতুন কামৰ আৰম্ভ হ'ব যি কামত আহিছিলোঁ সেইটো কাম বাৰু হৈ গ'ল আমাৰ কম কেতিয়াবা পাছত কি কামত আহিছিলোঁ কি কথা একেবাৰে শেষত কম এতিয়া নহয় সেইখিনি জানিবলৈ হ'লে 1 বছৰমান লাগিব তাৰপিছত জনাই আছোঁ আপোনালোকক এতিয়া গৈ লওঁ তাৰপিছত লগ পাই আছোঁ টেম্পুত বহি ল'লোঁ এতিয়া আমি চব আমাৰ মানুহে এয়া আমাৰ বস্তু বাই বাই দিল্লী আমাৰ বস্তু চাওক আৰু এয়া আমাক থ'বলৈ অহা মানুহ চাওক মিঠু এয়া পুলিকেইটা চাওকচোন এয়া আৰু এয়া এয়া कहाँ जा रहे हो मिट्टू ভিডিঅ'টোত দেখা পাইছে আমি কিমান ধুনীয়াকৈ হাঁহি ধেমালিৰে এওঁ লগৰবোৰে আমাক কিমান ধুনীয়াকৈ মানে আগবঢ়াই থৈ গৈছে সেই ট্ৰেইনত উঠাই থৈ গৈছে আমি হাঁহি ধেমালিৰে ধুনীয়াকৈ আহি আছিলোঁ ট্ৰেইনতো ভাবিছিলোঁ আহিম কাকাক লগ পাম কিন্তু আমি আহি কি পাম আধা ট্ৰেইনতে আমি খবৰ পালোঁ যে কাকা আৰু নাইকিয়া তাৰপিছত ভিডিঅ' বনোৱা বাদ দিলোঁ আৰু তাৰপিছত তেনেকৈ আহি ঘৰ পালোঁ দুদিনৰ দিনাখন আহি আমি পাইছোঁহি আৰু সেই ঠাণ্ডা বহুত আছিল কাৰণে ট্ৰেইন লেট হৈছে এনেতো আমি সোনকালে পালোহি হয় য'ত নোপোৱাৰ কাৰণে সেই দুদিনৰ দিনাখন মানে ইমান দেৰি হৈ গ'ল আমি ৰঙিয়াত ৰখি দিলোঁ তাৰ পাছতে আহি পেলাই পিছদিনা তিলৰ দিনাখন আমি পালোহি আৰু তাৰপিছত ভিডিঅ' বনোৱাটো এইবিলাক বাদেই দিলোঁ কাকাৰ সকাম গ'ল তাৰ পাছত আমাৰ জীৱনৰ বহুত বস্তু সলনি হৈ গ'ল পিছত দেখা পাব আহিবলগীয়া ভিডিঅ'ত গম পাব আপোনালোকে তাৰ কাৰণে এই ঘটনাখিনি হৈছিলে আমি যেতিয়া দিল্লীৰ পৰা আহিছোঁ তেতিয়া আছিল জানুৱাৰী 8 তাৰিখ আৰু কাকা ঢুকাইছে জানুৱাৰী 9 তাৰিখ তাৰ মাজত ইমানখিনি সময় মানে ভিডিঅ' বনোৱাৰ কথা ভাবিবই পৰা নাছিলোঁ মানে সৰু সুৰা ক্লিপটো মই লৈ থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইবোৰ ক্লিপ কিন্তু আপলোড একো কৰা নাছিলোঁ এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহিব আশীৰ্বাদ কৰিব আপোনালোকে যাতে আমি দুয়োৱে কাৰো অহিত চিন্তা নকৰাকৈ যাতে ভালে কুশলে নিজৰ জীৱনটো আগুৱাই যাব পাৰোঁ কষ্ট কৰিম কাৰো অহিত চিন্তা নকৰোঁ কাৰো ক্ষতি নকৰাকৈ যাতে ভালে কুশলে আমাৰ জীৱনটো নতুন এটা ৰূপ দিব পাৰোঁ নতুন ৰং সানিব পাৰোঁ আৰু এটা কথা আমাৰ বিয়াৰো এবছৰ হ'বলৈ আহি আছে এপ্ৰিলত আছিলে আমাৰ বিয়া 16-17 অসমীয়াৰ 2-3 আছিলে বহাগৰ 2-3 বিয়াৰ এবছৰো হৈ যাবলৈ হ'ল ইমান সোনকালে এবছৰ হৈ গ'ল জীৱনৰ বহুত বস্তু সলনি হ'ল এই বছৰটোতে কম কেতিয়াবা ভালে কুশলে মানে যেতিয়া থাকিম আৰু এতিয়া বৰ্তমান আমাৰ যিবিলাক আহিবলগীয়া ভিডিঅ'ত অলপকৈ আপোনালোকে দেখা পাব আমাৰ জীৱনটো কিমান বস্তু কেনেকুৱাকৈ সলনি হ'ল কি নহ'ল কিয় হ'ল সকলোখিনি অলপকৈ গম পাব এতিয়া এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ আমি অসম আহি পালোহি দিল্লীৰ পৰা কেতিয়াবাতে পালোহি আজি 2-3 মাহেই হ'লহি ভিডিঅ' এইকেইটা কাৰণতে অহা নাছিল এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই